নমস্কাৰ বন্ধু বান্ধৱীসকল এই ফুলটোৰ নাম কালা লিলি বুলি কোৱা হয় এই ফুলটোৰ বিভিন্ন ৰঙৰ পোৱা যায় আৰু দেখিবলৈ বৰ ধুনীয়া বৰ্তমান মোৰ ওচৰত এই তিনটা কালাৰ আছে আৰু এইকেইটা কেনেকৈ মই ৰোপণ কৰিছিলোঁ যত্ন কেনেকৈ লৈছিলোঁ তাৰ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ ভিডিঅ'টো শেষলৈকে চাই যাব কালা লিলি ৰুবৰ কাৰণে প্ৰথমে সয়েল মিক্সখিনি বনাই লৈছোঁ ইয়াত আছে শুকান ধানৰ পটান আৰু শুকান কম্পোষ্ট হৈ থকা গোবৰ অকণমান বালি কালা লিলি বাল্ব বা আলুৰ পৰাই উৎপন্ন হয় গছটো এইটো কাৰণে এনেকুৱাকৈ সয়েলখিনি মিক্সাৰ বনাই ল'লে বেছি বেষ্ট হয় এইটো কালা লিলিৰ বাল্ব বা আলু হয় আৰু ইয়াৰ তলৰ অংশখিনি মিহি ওপৰখিনি অকণ খহটা তলৰ মিহি অংশখিনি তলৰ ফালে দিব লাগে আৰু ওপৰৰ খহটাখিনি ওপৰৰ ফালে দিব লাগে আৰু এইদৰে ছাঁ জেগাত অকণমান পোহৰ পৰা ঠাইত ৰাখি দিব লাগে এইজোপা এমাহৰ পাছত পাত ওলালে এইজোপা আঢ়ৈ মাহৰ পাছত মই বেলেগ এটা পটত ৰিপৰ্টিং কৰিম আৰু যিখিনি মই সয়েল মিক্সাৰ বনাই লৈছোঁ সেইখিনি আগৰ যেনেকৈ মই সয়েল মিক্সাৰখিনি বনাইছিলোঁ বাল্বটো ৰুবৰ কাৰণে তেনেকৈ বনাই লৈছোঁ আৰু এটা ডাঙৰ পট লৈছোঁ ডাঙৰ পটটোত দিয়াৰ কাৰণটো হৈছে এই যিখিনি মই পুলি দিম সেইখিনি আৰু বৃদ্ধি হ'ব তাৰ আলুবিলাক নতুনকৈ আৰু গছ ওলাব সেইটো কাৰণে মই চেঞ্জ কৰি দিছোঁ ৰিপৰ্টিং কৰি দিছোঁ বেলেগ এটা টাবত আৰু অকণমান টুল এখনে এইদৰে উলিয়াই দিব লাগে আৰু বহুত ছফ্ট পানীখিনি সেইটো কাৰণে অকণমান লাহে লাহে উলিয়াব লাগিব এনেকৈ তললৈ মুখ কৰি উলিয়াব লাগে আৰু যিখিনি মই পটান দিছিলোঁ ইয়াত ৰুওঁতে সেইখিনি কম্পোষ্ট হৈ গ'ল আৰু দেখিছে ইমান ধুনীয়াকৈ শিপাবিলাক ওলালে এইদৰে ধুনীয়াকৈ ৰুই দিব লাগে আৰু যিখিনি মই সয়েল বনাই ৰাখিছিলোঁ সেইখিনি কিনাৰে কিনাৰে দি গৈছোঁ এই ফুলটো ৰ'দত বেছিকৈ নথব পাতবোৰ জ্বলি যাব আৰু অকণমান পোহৰ পৰা ঠাইত থ'ব ছাঁ জেগাত এই ফুলটোৱে গৰম বেছি ভাল পায় একেবাৰে আৰ্লি ছামাৰৰ পৰা একেবাৰে লাষ্টলৈকে এই ফুলটো ফুলি থাকে ঠাণ্ডা যেতিয়া ছিজন বেছিকৈ ঠাণ্ডা পৰিব তেতিয়া কিন্তু পাতবোৰ মৰি যাব তেতিয়া আপোনালোকে ভয় নাখাব ইয়াৰ যিখিনি আলু সেইখিনি ভাল ধৰণে থৈ দিব লাগে তেতিয়া পুনৰ আকৌ নেক্সট ছিজনত ফুলিব ফেব্ৰুৱাৰীৰ পৰা একেবাৰে আগষ্ট মাহলৈকে ফুলি থাকে এই ফুলটো দেখিবলৈ বৰ ধুনীয়া বিশেষকৈ ইয়াৰ বাল্বৰ পৰা হয় মই তিনিটাই বাল্ব আনিছিলোঁ তিনিটা ৰঙৰ তিনিটাৰ বাল্বৰে এইখিনি পুলি হ'ল আৰু এইকেইটা কালাৰৰে আনিছিলোঁ তিনিটা কালাৰ অনলাইনৰ যোগে অনা এটাৰ পৰাই বহুখিনি মোৰ পুলি ওলালে এটা বাল্বৰ পৰাই মানে তিনিটা কালাৰ আনিছিলোঁ তিনিটা বাল্বৰ পৰাই বহুখিনি পুলি ওলালে আৰু আপোনালোকে আনিব পাৰিব মোৰ দৰে এইদৰে যদি ৰুব মন যায় তেতিয়া এনেকৈ ৰুব পাৰিব এইবোৰ দেখিছে বহুতখিনি মোৰ পুলি হ'ল আৰু এইখিনি যত্নটো ইমানেই ল'ব লাগিব বেছিকৈ পানী দিলে কিন্তু গছজোপা মৰি থাকিব বাল্ববোৰ গেলি যাব বা আলুবোৰ গেলি যাব সেইকাৰণে বেছিকৈ পানী নিদিব আশা কৰোঁ ভিডিঅ'টোৱে আপোনালোকক বহুতো উপকৃত কৰিব বুলি যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব এনেদৰে নতুন নতুন ভিডিঅ' চাবৰ কাৰণে ভিডিঅ' চোৱাৰ বাবে বহুবাৰ ধন্যবাদ থাকিল আজিলৈ আহোঁ পুনৰ ধন্যবাদ